হেল্ল' ৰাইজ, মই অনুশ্ৰী। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ ফাৰ্ষ্ট মেকআপ আছে কাছমাৰীত, আৰু আমি তাৰলৈকে তিনিওটা ওলাইছোঁ। আমি ভাবিলোঁ গাঁৱৰ মাজেদি যোৱা হওক, আৰু সেইবাবে আমি দৈয়াং নৈ পাৰ হৈ যাব লাগিব। দলঙৰ ওপৰেদি পাৰ হোৱা যিহেতু অভিজ্ঞতা নাই, সেইবাবে বহুতেই ভয় লাগিছিল। আৰু এনেই ফটোশ্বুটৰ মেকআপ কৰিছোঁ। এয়া মোৰ ফাৰ্ষ্ট মেকআপ হয়, কেনেকুৱা হৈছে জনাব। মোৰ যিহেতু শিকিবলৈ আৰু বহুত বাকী আছে, আৰু সেইবাবে আপোনালোকৰ পৰাই সুধিছোঁ। আৰু এইফালে আমি পালোহি কইনা ঘৰ, আৰু আমি বহি আছোঁ। আৰু এইফালে চাহ খাবলৈ দিলে, যিহেতু সোনকালে পালোগে, আৰু সেইবাবে মই চাদৰখনো পিন আপ কৰি ল'লোঁ। আৰু তেওঁলোকৰে সম্বন্ধীয় ছোৱালীজনীয়ে মেকআপ কৰিবলৈও আহিলে, তাইকো মিনিমাম মেকআপ এটা কৰি দিলোঁ। বহুত দেৰি মূৰত কইনা আহিলে বাৰু। কইনা যিহেতু যথেষ্ট দেৰিকৈ আহিছে, তাইক বেছি সময় মেকআপ কৰিবলৈ সময়ো নাপালোঁ। এইফালে মই হেয়াৰ ষ্টাইলটো কৰি আছোঁ। বহুতো বস্তু আনিবলগীয়া হৈ আছে, যিহেতু মই নতুন হয় ন। আৰু কইনাৰ ফাইনেল লুকটো কেনেকুৱা হৈছে জনাব দেই। আৰু এয়া মোৰ প্ৰথম অভিজ্ঞতা হয় এনেদৰে মেকআপ কৰিবলৈ অহা, জনাবলৈ নাপাহৰিব কেনেকুৱা হৈছে। এইফালে আমাৰ দৰা কইনা তেওঁলোকৰ যথেষ্ট লৰালৰি আছে, আৰু তেওঁলোকৰ ঘৰৰ পৰা ফোন কৰি আছে, আৰু মই বহুত লৰালৰিকৈ কৰিলোঁ। আৰু এইফালে আহি নৈ পাৰত ফটো দুখনমান মাৰি ল'লোঁ। এই ছোৱালী মানুহ যিহেতু ফটো মাৰিবলৈ মন যাবই। আৰু এইফালে চব ভয়ে ভয়ে আহিছোঁ দেই। বহুত লৰালৰিকৈ কৰিবলগীয়া হ'ল মেকআপ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ। আৰু এয়া মোৰ প্ৰথম অভিজ্ঞতা, আপোনালোকে মোক আশীৰ্বাদ কৰিব। আৰু কেনেকুৱা হৈছে জনাব মেকআপটো, আৰু মোৰ অকণমানি পেজটো ফ'ল' কৰি দিব, ছাপোৰ্ট কৰিব দেই। মেকআপটো যদি আপোনালোকৰ ভাল লাগিছে, আপোনালোকৰ বিশেষ দিনটোত মোক বুক কৰিবলৈ নাপাহৰিব দেই। ইমানতে শেষ কৰোঁ আজিলৈ, বাই।